পাথর বগরি খাম মজা কেন পাথর খাই ভাল লাগে না মজা লাগে কাক আমার খাই দি 2023 চনটো মোৰ সিমান ভালকে নেগালা এইবেৰি ধান খেতিতো বহুত 45,000 মান টকা লছকান আৰু এই ঠাৰা নহয় চশমাযোৰ পিন্ধি ৰাখিব লগা হৈছেচোন এইযোৰে পিন্ধি আছো এইবেৰি 2023 শেষ কৰি দিলোঁ এইযোৰে দেংকে তাৰমানে অকস্মাত সিদিনা ছিঙি থাকিল চশমাযোৰ বদলাব নোৱাৰিলোঁ ইয়াকে পিন্ধি আছো লাগি এইয়া ধুনীয়া ইভাগে নাই ইভাগে নহয় কিন্তু বঢ়িয়াকে এনেকৈ ঘূৰি ফুৰোঁ মই আজি হ'ল 2023 চনৰ অন্তিমটো দিন বিদায়ক্ষণ আজি ৰাতি 12 বজাৰ পৰা 2023 বিদায় হ'ব আৰু আমি আকোৱালি ল'ব লাগিব 2024 চন এনেকৈয়ে সময়বোৰ গৈ আছে আৰু আহি আছে নৈৰ পানীৰ নিচিনা গতিকে 2023 চনটো আমি আমাৰ স্মৃতি হিচাপে জীয়াই ৰাখিবলৈ মই এটা আজি ভিডিঅ' বনাম সেইবাবে পথাৰলৈ আহিছোঁ পথাৰত আহি যিটি ভিডিঅ' বনালে নহ'ব শাক খোৱা ভাত খোৱা ভিডিঅ' বনালে নহ'ব গতিকে আমি এটা মোৰ যিহেতু অলপ সৰিয়হ খেতি কৰিছোঁ গতিকে সৰিয়হত ঔষধ দিয়া ভিডিঅ' এটা বনাম এইটো মই চাওক মোৰ পিছফালে মই এইটো স্প্ৰে মেচিন লৈ আহিছোঁ আৰু ৰাতিপুৱাই ঘৰত এভৰাল ধান আমি দীপাঞ্জলি আৰু মই থৈ আহিছোঁৱেই আৰু পথাৰলৈ অহাৰ লগে লগে আমি পাই গ'লোঁ এই চাওক বগৰী গছ আমাৰ এই দীপাঞ্জলি শুনি বগৰী পাৰি আছে ৰিম্পি বগৰী পালি না কেইটামান পালি নিমখ জ্বালা আনছা না নাই আনা নাই কিয় নিমখ জ্বালা লৈ আহিবা কৈছিলোঁ মই কিন্তু জ্বালা আনবা বোলে পাহৰি গ'ল হ'ব কথা নাই নিমখে দেখাম এই পাথৰৰ মাজত আমাৰ এটা পৰিয়াল আছে তাহাৰ পৰাও জ্বালা লৈ আহিব পাৰিম জ্বালা পাম দে এই কালেৰী হাটৰ পৰা লৈ আহিম এনেকৈয়ে আমি আমাৰ 2023 চনটোক জীয়াই ৰাখিম ফেচবুকৰ পাতত সৰিয়হ খেতি আগতে বহুত কৰিছিলোঁ যোৱা বছৰৰ তাৰে প্ৰথম বছৰ মই 25 বিঘা সৰিয়হ খেতি কৰিছিলোঁ যোৱা বছৰ 22 বিঘামান কৰিছোঁ কিন্তু যোৱা বছৰ সৰিয়হ খেতিত বহুত লছ খাই গ'লোঁ আৰু এইবাৰ ধান খেতিটো প্ৰায় 40-45,000 টকা মোৰ লছ হৈ গ'ল কাৰণ আমাৰ ধান ভালেই হৈছিল কিন্তু আমাৰ এই লাষ্ট টাইমত এটা যি ধান পকিবৰ সময়ত এটা পোক আহিল সেই পোকটোৱে ধানবোৰ এনেকৈ কাটি দিলে চব ধান তলত পৰি গ'ল আৰু খালি গাছ কডালহে ডাল কডালহে ওপৰত থিয় হৈ ৰৈছে দেখছি না ধুনীয়া বগৰী গাছ ইয়াতে পকা পকা বগৰীছে গতিকে আমি সেই পকা বগৰীও খাম লগতে বেহৰত ঔষধো দিম আৰু মোৰ ভিডিঅ'টো আজি হৈ যাব 2023 চনৰ স্মৃতি হিচাপে আমি পাথৰলৈকে আহি প্ৰথম আমি এই পকা পকা বগৰী এই খাই ল'ম এই নিমখানা সাজ চাওঁ আমাৰ কি বঢ়িয়া একদম হাজত নিমখ লৈ আহিছে আহিয়ে খাই দিলে পকা পকা বগৰী পাথৰত বগৰী খাম মজা কেনে পাথৰত খাই ভাল লাগে না কাক আমাৰ খাই দি পাথৰত আহি বগৰী খাম মজাই বেলেগ গতিকে আমি ফাৰ্ষ্ট বগৰী খাই লওঁ তাৰপিছতহে ঔষধ দিম খানা আছে না খানা আছে আজি খানা আছে ৰিম্পি আজি খানা জব্দ 2023 চনটো মোৰ সিমান ভালকে নেগালা এইবেৰি আৰু এই ঠাৰা নহয় চশমাযোৰ পিন্ধি ৰাখিব লগা হৈছেচোন এইযোৰে পিন্ধি আছো এইবেৰি 2023 শেষ কৰি দিলোঁ এইযোৰে দেংকে তাৰমানে অকস্মাত সিদিনা ছিঙি থাকিল চশমাযোৰ বদলাব নোৱাৰিলোঁ ইয়াকে পিন্ধি আছো লাগি এইয়া ধুনীয়া ইভাগে নাই ইভাগে নহয় কিন্তু বঢ়িয়াকে এনেকৈ ঘূৰি ফুৰোঁ মই আমি য'ত বেহৰৰ খেতি কৰিছোঁ তাতে তাৰমানে একদম পাথৰৰ মাজ চাৰিওফালে কোনোফালে ৰাস্তা নাই সেই পাথৰৰ মাজত একঘৰ মানুহ বাস কৰি আছে ইয়াতে আহাৰ এই ঘৰ মানুহ দেখছি না আপোনালোকে এইটো ঘৰ কোনোফালে ৰাস্তা নাই এইফালে নদী এইফালে পথাৰ চাৰিওফালে পথাৰে পথাৰ কোনোফালে ওলা সোমা কৰা ৰাস্তা নাই আৰু তাৰে মাজতে চাওক কি ধুনীয়া খেতিও কৰি আছে এই মেইন মালিকনী হ'ল এইটো এই ঘৰটোৰ কাণেদি কমকৈ শুনে চাবি মই কিবা সুধিম কিবা ক'ব ঐ এই কিহৰ গাছ এডলি কি শাক কি হৈছে ক'ত গৈছে মালিকে হয় নেকি আলু কেইখামান ৰুইছা এইবাৰি আলু আলু কেইখামান ৰুইছা কি ৰাই ঐ এডলি কি বগৰী গাছ না কেডলি এডলি কি গাছ হা কিনি আনছি ঐ এইটো 100 কিনি আনছি এইটো বিলাতী বগৰী পকাই খাইছি লাগছিতো দুই এটা ঐ ৰাতি ভয় লাগে না এতিয়া থাকবা ৰাতি ভয় লাগে না ভয় লাগে ৰাতি দেৱতা চেৱতা ওলাই না নলয় দেৱতা ওলাই না কি কৰে দেৱতাই কি
আজি কবি দিম দে ঘৰত খাবা লাগে হয় নেকি এই চাওঁ ইয়াতে তিতা কেৰেলা লাগি আছে ধুনীয়া এইবিলাক হা কেনেহেন জাতৰ তিতা কেৰেলা মই এইটো জাতটো প্ৰথম দেখিলোঁ আজিয়ে কিবা এনেকৈ ৰছী বটাৰ নিচিনা পাক খাই থাকে চাচোন তো ধুনীয়া লম্বা লম্বা হৈছে কিন্তু কি জাতটো বেলেগ অলপ বেলেগ নতুন জাত দংকলটো একদম চাপৰ বাপৰে বাপ হাত দংকলটো মাটিতে লাগি আছে বহি বহি আছে বহি এচপা লাগব নেনো ইউৰিয়া এইটোৰ ফচলটো বহুত ভাল হয় গতিকে আমাক এইবাৰ এগ্ৰিকালচাৰৰ ফালৰ পৰা প্ৰত্যেক কৃষককে এই নেনো ইউৰিয়া ব্যৱহাৰ কৰাৰ কাৰণে উপদেশ দিছে তাৰ বাবে মই এই নেনো ইউৰিয়াই ব্যৱহাৰ কৰিম এইবাৰ এক টেংকিত আমি দিব লাগিব 2 সোপা এই 2 সোপা নেনো ইউৰিয়া দি দিলোঁ ইয়াৰ পিছত দিম আমাৰ অলপ মানে বেহৰখিনিত মহে ধৰিছে মহে ধৰাৰ বাবে দিম অস্তাদ অলপমান এই পাতবিলাক ফুটা ফুটা হৈ গৈছে গতিকে এই ফুটা পাতটো বন্ধ হোৱাৰ কাৰণে দিম এই অস্তাদ বেছি দিব লগা নাথাকে অস্তাদো মই সৰু সোপা না 2 সোপাই দি দিম ব্ৰাহ্মী শাক চিঙি ইমান ভাল লাগে ফুটুক 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 শব্দ উঠে আৰু ইবাৰে দিম আমি ট্ৰেচেল নেনো ইউৰিয়া দিলে ট্ৰেচেলৰ বেছি প্ৰয়োজন নহয় তথাপি অলপ অলপ ট্ৰেচেলো দি দিম ফলটো ভাল হওক বুলি নেনো ইউৰিয়া ইউজ কৰিছোঁ যিহেতু আমাৰ 2 বিঘা মাটিত 1 পেকেট দি হৈ যাব কালি মোবাইল পাম না মনটো ভাল লাগি আছে মোবাইলটো টিপি বুলি পবিত্ৰটো ভালকে খাব মানে অনুগ্ৰহ কৰোঁ এইটো ফাইনেলি বেহৰত ঔষধ দিয়া কাম শেষ কৰি ইয়াতে অলপ গছৰ ছাইত জিৰাই লৈছোঁ মোক অলপ সহায় কৰি দিলাক আমাৰ দীপাঞ্জলীয়ে পানী চানী আনাটো অলপ হেল্প কৰি দিলাক গতিকে আমাৰ প্ৰায় আজি ঔষধ দিয়া কাম একবাৰ প্ৰথমবাৰ ঔষধ দিয়া কাম শেষ হৈ গ'ল আৰু দ্বিতীয়বাৰ ঔষধ দিব লাগিব 10 দিন পিছত গতিকে আকৌ 10 দিন পিছত দিব লাগিব মই আজি 2023 চনৰ অন্তিমটো দিনত এনেকৈ ব্যস্ততাৰে পাৰ কৰাই দিলোঁ আৰু এইটো মোৰ স্মৃতি হিচাপে মই মোৰ ফেচবুক পেজত সাঁচি ৰাখিম সকলোৱে কাম কৰি ভাল নালাগে আমাৰ দীপাঞ্জলী মোৰ লগত যেতিয়া কামত আহে পথাৰত বা যিকোনো কামত সহায় কৰে তেতিয়া কাম কৰিবলৈ এটা এক্সট্ৰা এনাৰ্জি আহি যায় আৰু লাষ্ট ডিচেম্বৰ বুলি আৰু কি পাৰ্টিটো আৰু সদায় আহিয়ে থাকিব দিন যায়ে থাকিব গতিকে লাষ্ট ডিচেম্বৰ বুলি এতিয়া আৰু কোনো পাৰ্টি কৰাৰ প্ৰয়োজন আহি নপৰে এনেকৈয়ে আজি 2023 চনৰ অন্তিমটো দিন মই ব্যস্ততাৰে পাৰ কৰাই দিলোঁ নাকি গতিকে আজিৰ ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিলোঁ বাই বাই